প্লিজ সাবস্ক্ৰাইব কৰক ইউনিক নেমছ ইউটিউব চেনেল আৰু প্ৰেছ কৰক বেল আইকনত। নমস্কাৰ বন্ধুগণ, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ ইউটিউব চেনেললৈ, যাৰ নাম হৈছে ইউনিক নেমছ। আজি মই লৈ আহিছোঁ ক আৰু খ আখৰৰ পৰা অসমীয়া ল'ৰাৰ সুন্দৰ নাম আৰু অৰ্থ, আছামিজ বয়জ নেমছ ফ্ৰম লেটাৰ কে। গতিকে আহক আৰম্ভ কৰোঁ। কমল, পদুম ফুল। কুমুদ, পদুম ফুল। কিশোৰ, শেহতীয়াকৈ যৌৱনত ভৰি দিয়া ল'ৰা। কাৰ্তিক, এটি মা, শিৱৰ পুত্ৰ। কল্যাণ, ভাল কামনা কৰা। কল্প, ব্ৰহ্মাৰ সৃষ্টিত সময়ৰ এটা অতি ডাঙৰ মাপ। কুণাল, এবিধ চৰাই। কপিল, এজন ঋষি। সঞ্জন, লেঙেৰাই খোজ কঢ়া। খগেন, চৰাইৰ ৰজা, গৰুৰ পক্ষী। খগেন্দ্ৰ, গৰুৰ পক্ষী, বিষ্ণুৰ বাহন। কৃষ্ণ, ভগৱান কৃষ্ণ। কনিষ্ক, এজন প্ৰাচীন ভাৰতীয় ৰজা। কৌশিক, এজন ঋষি। কুমাৰ, ডেকা ল'ৰা। কুশল, নিপুণ, পাকৈত। কুলদীপ, বংশৰ নাম উজ্বলোৱা সন্তান। ক্ষিতিজ, আকাশৰ শেষ সীমা। কেশৱ, কৃষ্ণ। কুঞ্জল, টেঙা তৰল খাদ্য পদাৰ্থ। কনক, সোণ, সুবৰ্ণ। কংকন, খাৰু। কানুৰাম, কৃষ্ণৰ সৰুকালৰ এটা নাম। খনিকৰ, নিৰ্মাতা, শিল্পকাৰ। কৰ্ণ, মহাভাৰতৰ এটা পাত্ৰ, কুন্তীৰ জ্যেষ্ঠ পুত্ৰ। কৰণ, কাম কৰাৰ উপকৰণ, দৰকাৰী পদাৰ্থ। ক্ৰিয়াংশু, কাম কৰিবলৈ তৎপৰ ব্যক্তি, ব্যস্ত ব্যক্তি। কবিৰ, এজন মহাপুৰুষ, ৰামৰ ভক্ত। কল্পিত, মনেৰে কল্পনা কৰা। কল্লোল, সুমধুৰ শব্দ। কীৰ্তিমান, অভিলেখ।
কীৰ্তি যশস্যা কৰ্মেশ কাম কৰোতাসকলৰ ভিতৰত শ্ৰেষ্ঠ কোমলাংগ কোমল অংগযুক্ত কম্পিত শত্ৰুসকলক কঁপাই তোলা যোদ্ধা ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু এই ভিডিঅ'ত লাইক এটা দিয়ক থেংক ইউ so much